কি হ'ব চোৱা এ স্কোৱাৰটো এইটো ঠিক আছে নেক্সট এই সৰু স্কোৱাৰটো এই বি স্কোৱাৰটো এইটো ইয়াত লগাই দিলোঁ এই ৰেক্টেংগলটো এইটো ইয়াত লগাই দিলোঁ এনেকৈ এই ৰেক্টেংগলটো এইটো ইয়াত লগাই দিলোঁ এনেকৈ ফৰ্মুলা আমি বহুত দিনৰ পৰা পাই আহিছোঁ যে এ স্কোৱাৰ ইকুৱেল টু 2ab প্লাছ বি স্কোৱাৰ এতিয়া ইয়াৰ মানেনো কি ইয়াত যে এ আৰু বি দেখিছা এ আৰু বি দুটাই কি কৰিছে বেলেগ বেলেগ দুটা লেন্থ আমাক ৰিপ্ৰেজেণ্ট কৰিছে ধৰা এটো মই কি বুলি লিখিব পাৰোঁ এইটো এ এইখিনি বা এইখিনিলৈকে কি এইখন এ ঠিক আছে ঠিক তেনেকৈ বিটোও বেলেগ এটা লেন্থ ৰিপ্ৰেজেণ্ট কৰিছে এইখিনি বা এইখিনিলৈকে কি এইখন বি ঠিক আছে এতিয়া এইটো কি লিখা আছে এ স্কোৱাৰ্ড তাৰমানে দুটা একে এ মাল্টিপ্লাই কৰিছে তাৰমানে আমি গম পালোঁ যে এইটো এটা বৰ্গৰ কালি কথা কৈছে আমাক এটা স্কোৱাৰৰ এৰিয়া কথা কৈছে গতিকে আমি এ স্কোৱাৰটোক কি বুলি লিখিব পাৰোঁ এ স্কোৱাৰ হ'লে আমি এনেকৈ এটা বৰ্গ আমি আঁকি দিওঁ এ স্কোৱাৰ্ড মানে কি এটা বৰ্গৰ হেৰি হয় এটা স্কোৱাৰৰ তোমাৰ এৰিয়া হয় গতিকে এইটোৱে হৈছে এ স্কোৱাৰ্ড ঠিক আছে এ স্কোৱাৰ্ড হ'লে আমি কি লিখিলোঁ এটা বৰ্গ আঁকি দিলোঁ তাৰমানে এ স্কোৱাৰ্ড মানে বৰ্গটো ঠিক আছে ঠিক তেনেকৈ বি স্কোৱাৰ্ড মানে কি বেলেগ এটা বৰ্গ এইফালেও বি এইটো কিবা আয়তৰ লিখিয়াহে হ'ল কিন্তু বুজি পাবা যে এইটো এটা বৰ্গ চবফালে সমান তো এইটো কি এইটো বি স্কোৱাৰ্ড এই বি স্কোৱাৰ্ডটোৰ কাৰণে এইটো এ স্কোৱাৰ্ডটোৰ কাৰণে এইটো এ স্কোৱাৰ্ড নামৰ বৰ্গটো এইটো বি স্কোৱাৰ্ড নামৰ বৰ্গটো আৰু এটা কি থাকিলে দুটা কি থাকিলে বেলেগ এ আৰু বি থাকিলে এ আৰু বি মানে আমি কি বুজি পালোঁ যে এ আৰু বি হৈছে দুটা বেলেগ বেলেগ লেন্থ এইটো হৈছে ধৰি লোৱা এ এইটো হৈছে বি তাৰমানে এ আৰু বি এই দুটা মাল্টিপ্লাই কৰি পেলাই পাইছোঁ তাৰমানে এ আৰু বি এইটো এটা আয়তৰ কথা এটা ৰেক্টেংগুলৰ কথা আমাক কৈছে সেই কথাটো আমি বুজি পাই গ'লোঁ ঠিক আছে এই ৰেক্টেংগুলটোৰ এই এ বাহুডাল ইয়াৰ এ বাহুডালৰ সৈতে সমান এই বৰ্গটোৰ এই বাহুডালৰ সৈতে সমান সেইকাৰণে দুইটা এ আছে মানে কি ইয়াৰ এটো আৰু ইয়াৰ এটো সমান ন ইয়াৰ এই বৰ্গটোৰ এই বাহুডাল যিমান দীঘল ইয়াৰ এই ৰেক্টেংগুলটোৰ এই বাহুডাল সিমানেই দীঘল তাৰ পাছত সৰু বৰ্গটোৰ বি বাহুডাল যিমান দীঘল এই ৰেক্টেংগুলটোৰ এই বাহুডালো সিমানেই দীঘল ঠিক আছে এনেকুৱা আমাৰ ওচৰত দুটা ৰেক্টেংগুল লাগিব কাৰণ দুয়ে মাল্টিপ্লাইড হৈ আছে সমান সমান সাইজৰ কেইটা ৰেক্টেংগুল আছে আমাৰ ওচৰত দুটা আছে এইটো এ বি সেইকাৰণে 2ab আছে ইয়াত তাৰমানে দুটা স্কোৱাৰ আৰু দুটা ৰেক্টেংগুল ঠিক আছে এই বস্তুকেইটাই সেইকেইটা বস্তু কথাকে বুজাইছে এতিয়া যদি মই গোটেইখিনি কাটি পেনি লগাই দিওঁ তেতিয়া কি হ'ব চোৱা এই স্কোৱাৰটো এইটো ঠিক আছে নেক্সট এই সৰু স্কোৱাৰটো এই বি স্কোৱাৰটো এইটো ইয়াত লগাই দিলোঁ এই ৰেক্টেংগুলটো এইটো ইয়াত লগাই দিলোঁ এনেকৈ এই ৰেক্টেংগুলটো এইটো ইয়াত লগাই দিলোঁ এনেকৈ হ'ল এতিয়া চোৱা এইটো মই এটা বেলেগ এটা স্কোৱাৰ পাই গ'লোঁ মানে এইকেইটা ভালকৈ জুখি যদি কাটা তুমি ধুনীয়াকৈ মিলি যাব এতিয়া মই হাতেৰে আঁকি পিনি এনেকৈ কাটি দিয়াৰ কাৰণে ভালকৈ মিলা নাই তো এইটো আমি আকৌ কি পালোঁ এটা ডাঙৰ স্কোৱাৰ এটা পাই গ'লোঁ ঠিক আছে এই স্কোৱাৰটোৰ এইখিনিৰ পৰা এইখিনিলৈকে কিমান দীঘল হ'ব এইখিনিৰ পৰা এইখিনিলৈকে এৰ সমান এইকণ কিমান বি গতিকে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব এ প্লাছ বিৰ সমান হ'ব এইখিনিৰ পৰা এইখিনিলৈকে কিমান এৰ সমান এইখিনিৰ পৰা এইখিনিলৈকে কিমান বিৰ সমান তো ইয়াৰ পৰা ইয়ালৈ টোটেল কিমান হ'ব লেন্থটো এ প্লাছ বিৰ সমানেই হ'ব ঠিক তেনেকৈ এইফালেও এ প্লাছ বিৰ সমান হ'ব এইখিনিৰ পৰা এইখিনিলৈকে এইখিনিৰ পৰা এইখিনিলৈকে বি এইফালেও এ প্লাছ বি সমান হ'ব দেখি আছা এইখিনিৰ পৰা এইখিনিলৈকে এইখিনিৰ পৰা এইখিনিলৈকে বি হৈ গ'ল তাৰমানে এই ডাঙৰ স্কোৱাৰটো এতিয়া যদি মই এৰিয়া উলিয়াব খোজোঁ কি কৰিম দুটা বাহু মাল্টিপ্লাইটো কৰিব লাগিব তো এডাল বাহুৰ কিমান এ প্লাছ বি পূৰণ আৰু এডাল বাহু কিমান এ প্লাছ বি হ'ল দুটা যেতিয়া এ প্লাছ বি আমি পূৰণ কৰিছোঁ কি লিখিব পাৰোঁ আমি এ প্লাছ বি হোল স্কোৱাৰ্ড হ'ল তাৰমানে এই এ প্লাছ বি হোল স্কোৱাৰটোত কি সোমাই আছে এটা এ স্কোৱাৰ্ড নামৰ বৰ্গ সোমাই আছে এটা বি স্কোৱাৰ্ড নামৰ স্কোৱাৰ সোমাই আছে এ বি সাইজৰ দুটা ৰেক্টেংগুল সোমাই আছে এই চাৰিটা বস্তু সোমাই আছে এই এ প্লাছ বি হোল স্কোৱাৰটোত ঠিক আছে আৰু সেইটোকে আমি ইয়াত লিখি দিব পাৰোঁ সেইটোকে আমি ইয়াত লিখি দিছোঁ ইয়াত তিনিটা এ স্কোৱাৰটোৰ কাৰণে কি এইটো এই বি স্কোৱাৰটোৰ কাৰণে কি এইটো হৈ গ'ল এই এ বিটোৰ কাৰণে কি এইটো ইয়াত 2ab আছে কাৰণে দুটা এ বি সাইজৰ ইয়াৰ বস্তু সোমাই আছে মুঠতে বস্তু কেইটা সোমাই আছে এই এ প্লাছ বি হোল স্কোৱাৰটোত এই চাৰিটা বস্তু সোমাই আছে এটা দুটা তিনিটা এই চাৰিটা বস্তু সোমাই আছে সেইটোৱে এ প্লাছ বি হোল স্কোৱাৰ